এয়া হোৱাইট পিচটো পাৰি দিলোঁ। এতিয়া দিম ষ্টিকাৰটো, এইটো ষ্টিকাৰ। ষ্টিকাৰটো এতিয়া পাৰি দিলোঁ। পাৰি দি এতিয়া চুইচ দিম, ভিতৰলৈ যাব। চাইডৰ ফালে চুইচ আছে, এইটো দবাই দিলে। আৰু তলৰ আগত সোমোৱা আছিলে, আপোনালোকক দেখাই দিছোঁ। এইকেইটা পিচকেইটা দেখিছেনে? পেপাৰখনত কালাৰ নাথাকে আৰু প্ৰথমে আপোনালোকক যেনেকুৱাকৈ দেখাইছিলোঁ তেনেকুৱা আৰু কালাৰ নাথাকে। পিছত লাগি গৈছে এইটো। এইটো মেচিনটো হিট দেখিছেনে? 211। কিমান গৰম, পিচটো কেতিয়াবা ধৰিবই নোৱাৰোঁ। এইকেইটা আপোনালোকৰ আগত পাৰি দেখুওৱা পিচকেইটা। এতিয়া দেখাইছোঁ আমাৰ ডিজাইনাৰ ৰুমটো। ডিজাইনাৰ ৰুমত সোমাই গৈছোঁ। এইটো সোমাই গৈ আছে প্ৰথমে এইকেইটা কম্পিউটাৰকেইটা। ইয়াত আছে প্ৰিণ্টটো দি দিয়ে, প্ৰিণ্টটো দি ইয়াত মেচিনত কালাৰ বহি থাকিব ষ্টিকাৰত। এইটো দেখিছেনে? এইটো মেচিনৰ হেডটো হৈছে। এটা 4টা কালাৰ। এইকেইটা কালাৰে বনাই 9999টা কালাৰ বনাব পাৰি। এতিয়া অলপ পিছফালৰখন দেখাই দিছোঁ আপোনালোকক। এয়া দেখিছেনে? ওপৰত এইটো খোলা আছে, সেইটো কাৰণে দেখাই দিছোঁ কেনেকৈ ঘূৰি থাকে মেচিনৰ হেডটো। চব এইটো ৰোল লগোৱা আছে, হোৱাইট ৰোল। তলৰ পৰা অলপ দেখাই দিছোঁ। এইফালে আছে ৰোল, সৰু ডাঙৰ চব ৰোলে আছে। ডাঙৰ ষ্টিকাৰত হ'লে ডাঙৰ ৰোল দিয়ে, সৰু ষ্টিকাৰত সৰু ৰোল। এইটো এটা মেচিন, এইটো প্ৰিণ্ট কৰা মেচিন। এইটো বেয়া হৈ আছে, সেইটো কাৰণে চাইডত থৈ দিছে। আকৌ আগফালৰ পৰা এবাৰ দেখাই দিছোঁ। এয়া চাওক। এইটো ইয়াতে ৰোল হৈ আছে। আকৌ এবাৰ ঘূৰাই মেলি দেখাই দিছোঁ। এইফালে আছে ইংক, ইয়াত ভৰাই দিব লাগিব কোনটো কালাৰ কোনটো। যদি শেষ হয় তাত মেচিনত দেখাই দিয়ে। এইটো এটা মেচিনে, প্ৰিণ্ট কৰা মেচিনে। এইটোত হেভি ষ্টিকাৰ বনাবলৈ হ'লে এইটো ইউজ কৰে। এইফালে এইবোৰ পিচ আছে আৰু এইবোৰ চকী টেবুল। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব